ইতিমধ্যে আসাম হিষ্ট্ৰী বা অসম বুৰঞ্জীৰ 4টা পাৰ্টত আমি 80টা কোৱেশ্চন আলোচনা কৰিছোঁ। এইটো আমাৰ 5 নম্বৰ পাৰ্ট। ইয়াতেও 20টা কোৱেশ্চন আলোচনা কৰা হৈছে। গতিকে আমাৰ এইটো ভিডিঅ'ৰ জৰিয়তে টোটেল 100টা কোৱেশ্চন আলোচনা কৰা হ'ব। গতিকে যদি আপোনালোকে ইয়াৰ আগৰ 4টা পাৰ্টৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা ক্লিক কৰি আপোনালোকে চাব পাৰিব। নতুবা প্লেলিষ্টত গৈ জিকে আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট বুলি প্লেলিষ্ট বনোৱা আছে, তাতেও আপোনালোকে পোনে পোনে চাব পাৰিব। আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ'বিলাক সোনকালে চাব পাৰে। আৰু আপোনালোকৰ বাবে আমি প্ৰশ্নবিলাক বাছি বাছি আলোচনা কৰি আছোঁ যাতে আপোনালোকৰ চিলেবাছ কমপ্লিট হয় আৰু আপোনালোকৰ সুবিধা হয়। গতিকে বলক আমি দেৰি নকৰাকৈ আজিৰ প্ৰশ্নসমূহলৈ আগবাঢ়িছোঁ। তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন, when was Bangla introduced as the official language of Assam? কেতিয়া অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন হয়? ৰাইট আনসাৰ অপশ্যন এ 1837। 1837 চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন হৈছিল। কুৱেশ্যন নম্বৰ 2, when was the Assam Accord signed? Most important question. কেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল? ৰাইট আনসাৰ অপশ্যন চি 1985। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। আৰু এই চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী। তেওঁৰ উপস্থিতিত ভাৰত চৰকাৰ আৰু অসমৰ যি স্বাধীনতা সংগ্ৰামী নেতা সেই নেতাসকলৰ মাজত এই চুক্তিটো হৈছিলে যাতে অসমৰ যি ভাষা সংস্কৃতি সেই ভাষা সংস্কৃতি ৰক্ষা আৰু উন্নতি সাধন কৰিব পৰা যায়, তাৰ বাবে এই চুক্তিখন সম্পূৰ্ণ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 3, when was the capital of Assam shifted from Shillong to Dispur? অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়? ৰাইট আনসাৰ অপশ্যন বি 1974। 1974 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল। কুৱেশ্যন নম্বৰ 4, when did the Assam Movement start? কেতিয়া অসম আন্দোলন আৰম্ভ হৈছিল? ৰাইট আনসাৰ অপশ্যন বি 1979। 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিলে। কুৱেশ্যন নম্বৰ 5, when did the language movement start in Assam? কেতিয়া অসমত ভাষা আন্দোলন আৰম্ভ হৈছিল? ৰাইট আনসাৰ অপশ্যন এ 1960। 1960 চনত অসমত ভাষা আন্দোলন আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 6, when did the Mughals invade the Koch kingdom? মোগলসকলে কেতিয়া কোচ ৰাজ্য আক্ৰমণ কৰিছিল? ৰাইট আনসাৰ অপশ্যন চি 1615। 1615 চনত মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 7, when was শ্ৰীমন্ত শংকৰদেৱ born? কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? ৰাইট আনসাৰ অপশ্যন এ 1449। 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল বৰদোৱাত। এতিয়া নগাঁও ডিষ্ট্ৰিক্টৰ যি বৰদোৱা সেই বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 8, when did পঞ্চায়তী ৰাজ start in Assam? ইম্পৰ্টেণ্ট কুৱেশ্যন যে কেতিয়া অসমত পঞ্চায়তী ৰাজ আৰম্ভ হয়? ৰাইট আনসাৰ অপশ্যন চি 1896। 1896 চনত অসমত পঞ্চায়তী ৰাজ আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 9, who was the first woman to become a member of the Assam Council of Ministers? অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ৰাইট আনসাৰ অপশ্যন এ শ্ৰীমতী পদ্মা কুমাৰী গোসাই। শ্ৰীমতী পদ্মা কুমাৰী গোহাঁই আছিলে অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা। কুৱেশ্যন নম্বৰ 10, who was the first speaker of the Legislative Assembly of Independent Assam? Most important question. যে স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ৰাইট আনসাৰ অপশ্যন এ
হৰেশ্বৰ গোস্বামী। হৰেশ্বৰ গোস্বামী আছিলে স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ। Question number 11. Who was the first British Chief Commissioner of Assam? অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰজন কোন আছিল? ৰাইট আনসাৰ অপশ্যন বি কলনেল কিটিং। কলনেল কিটিং আছিলে অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰ। Question number 12. When did the British government grant civil and criminal courts in Assam? Most important question, third grader বাবে। যে কেতিয়া অসমত ব্ৰিটিছ চৰকাৰে অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল? ৰাইট আনসাৰ অপশ্যন বি 1828। 1828 চনত অসমত ব্ৰিটিছ চৰকাৰে অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল, অৰ্থাৎ চিভিল আৰু ক্ৰিমিনেল কোৰ্টছ গ্ৰেণ্ট কৰিছিলে। Question number 13. When was the Internal Limits Act enacted? আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ৰাইট আনসাৰ অপশ্যন এ 1873। 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হৈছিল। Question number 14. Who said, "You can kill me but you cannot kill my desire for freedom"? তোমালোকে মোক হত্যা কৰিব পৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা। কথাষাৰ কোনে কৈছিলে? ৰাইট আনসাৰ অপশ্যন ডি কনকলতা বৰুৱা। কনকলতা বৰুৱাই কৈছিলে যে তোমালোকে মোক হত্যা কৰিব পৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা। Number 15. Who opened the trade route between Assam and Tibet? অসম আৰু তিব্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল? ৰাইট আনসাৰ অপশ্যন বি ৰুদ্ৰ সিংহ। আহোম ৰজা ৰুদ্ৰ সিংহই অসম আৰু তিব্বতৰ মাজত যি বাণিজ্যিক পথ সেই পথ মুকলি কৰিছিল, আৰু এই পথ মুকলি কৰিছিল 1803 চনত। Question number 16. When was the Assam ছাত্ৰ সন্মিলন formed? অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল? ৰাইট আনসাৰ অপশ্যন এ 1916। 1916 চনত ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল। Question number 17. Who was the last Swargadeo of the Ahom Empire? আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন? ৰাইট আনসাৰ অপশ্যন বি চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহই আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ আছিল। Question number 18. What is the name of the first woman Chief Minister of Assam? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? ৰাইট আনসাৰ অপশ্যন চি সৈয়দা আনোৱাৰা তাইমুৰ। সৈয়দা আনোৱাৰা তাইমুৰ আছিলে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। Question number 19. Who was the first Assamese woman to be appointed to the Union Cabinet? Most important question, যে কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম মহিলা কোন আছিল? ৰাইট আনসাৰ অপশ্যন এ ৰেণুকা দেৱী বৰকটকী। ৰেণুকা দেৱী বৰকটকী আছিলে কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা। Question number 20, অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, যে ইন হুইচ ইয়াৰ ৱাজ দ্য হাই কোৰ্ট অফ গুৱাহাটী ইষ্টাব্লিছড? গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? ৰাইট আনসাৰ অপশ্যন বি 1948। 1948 চনত গুৱাহাটীৰ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু সকলোৱে চোৱাৰ বাবে শ্বেয়াৰ কৰিব।